everyone, welcome back to my YouTube channel. So আজি এই এপিসোডটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ মই যে কৈছিলো তোমালোকক আসামিছৰ যেটো লং কুৱেশ্যন কমন দিম বুলি তো ফাইনালি মই এই ভিডিওটো বনাবলৈ লৈছো ঠিক আছে মই দি আছো তোমালোকে কিতাপ লোৱা আসামিছ কিতাপটো লোৱা ওচৰত আৰু কলম লোৱা ৰাইট চিন ক্লিক কৰিবা ঠিক আছে তো ফাৰ্ষ্টত মই যেটো নেকি দিম লং কুৱেশ্যন দিম শৰ্ট কুৱেশ্যন নিদিম শৰ্ট কুৱেশ্যন তোমালোকে নিজে পঢ়িবা पेज नंबर আছে 7 জিকিৰ বুলি লিখা আছে জিকিৰ মানে জিকিৰ আৰু জাৰি চেপ্টাৰটো আছে ন হেতু যোৱা পেজ নম্বৰ আছে 7 এয়া দেখিব পাইছা ঠিক আছে 7 নম্বৰ পেজত তোমাৰ লং কোৱেশ্চন আছে তোমাৰ এত তোমাৰ 1 নম্বৰ আছে শৰ্ট 2 নম্বৰটো শৰ্ট তো মই যেটো দি আছো এটো 3 নম্বৰটো দিছো ঠিক আছে 3 নম্বৰটো ৰাইট চিন ক্লিক কৰা এটো 3 নম্বৰ আৰু মই দি আছো 4 নম্বৰ খ এটো ঠিক আছে এ দেখিব পাইছা এটো 2016 ত আহিছিলে 17 ত আহিছিলে 19 ত আহিছিলে 16 আৰু 17 এই দুটা চাবা 19 টো চাব নালাগে আৰু এই 3 নম্বৰটো চাবা ঠিক আছে ইয়াত ইমানখিনি আছিল লং কোৱেশ্চন কমন এটো চেপ্টাৰত জিকিৰ এতিয়া মই নেক্সট চেপ্টাৰলৈ আগবাঢ়ি যাম ঠিক আছে তো নেক্সট চেপ্টাৰ যেটো হ'ব হেতু হ'ব তোমাৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা তো মই ডাপনৰ পৰা দি আছো কমন এট কিতাপত মানে তোমাৰ কোৱেশ্চন কিটা নিমিলে আৰু মই লং কোৱেশ্চনটো হে দি আছো শৰ্ট কোৱেশ্চন তোমালোকে নিজে চাবা ঠিক আছে এইবিলাক শৰ্ট হয় তোমালোকে নিজে চাবা তো 4 নম্বৰ যেটো আছে এটো হল লং কোৱেশ্চন ব্যাখ্যা কৰিব কৈছে যে পঢ়াই ৰহে পান এটো তোমাৰ 2019 ত আহি গৈছে তো এবাৰ 2020 ত নাহে ঠিক আছে তো মই 2020 তিনটা দি আছো কমন লং কোৱেশ্চন তো 1 নম্বৰ হল তোমাৰ এটো মই ৰাইট চিন দি আছো এটো দেখিও পাইছা চাগে এই কোৱেশ্চনটো ঠিক আছে এটো মই কমন দিলো এটো কমন আছে আৰু নেক্সট এটো হল 2 নম্বৰ দেখিও পাইছা এটো হল নেক্সট ঠিক আছে 2 নম্বৰটো এতিয়া আৰু এটা দি আছো তিনটাই দিম টোটাল লং কোৱেশ্চন তো এটো হল 3 নম্বৰ ঠিক আছে এয়া এটো তোমালোকে লৈ লবা তো ইয়াত তিনটা দি দিলো মই ফাইনালি তোমালোকে লিখি লবা ওকে মই এতিয়া বেলেগ চেপ্টাৰত দিম এতিয়া ছাত্ৰ জীৱন আৰু সমাজ সেৱা দিলো আৰু জিকিৰৰ দিলো জিকিৰ আৰু জাৰি দিলো তেতিয়া বেলেগ চেপ্টাৰ দিম ফাইনালি মই লৈ আহিলো এতিয়া দৃশ্যন্তৰ যেটো চেপ্টাৰ আছে আমাৰ দৃশ্যন্তৰৰ পৰা কোনটো আহিব ভেৰি ইম্পৰ্টেন্ট কমন মানে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো হল তোমালোকে ৰাইট চিন দিলবা পেজ নম্বৰ আছে 25 আৰু নম্বৰ আছে তোমাৰ সিৰিয়াল নম্বৰ আছে 3 এটো চাও পৰা 3 আৰু 4 মানে 3 4 আৰু ইপিনে আছে তোমাৰ 6 নম্বৰৰ ক এটো 6 নম্বৰৰ কটো চাবা এটো আৰু 3 4 আৰু 6 নম্বৰৰ ক এই তিনটা চালে হ'ব লং কোৱেশ্চনৰ কাৰণে ঠিক আছে এতিয়া মই দেখাম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি তাৰ কমন দিম লং কোৱেশ্চন কমন দি আছো পেজ নম্বৰ হল 60 পেজ নম্বৰ 60 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আৰু তোমাৰ 7 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট ইয়াত মই দুটাই দিলো লং কোৱেশ্চন কমন আৰু 6 নম্বৰটো 2019 ত আহিছে ঠিক আছে তো দুটাই থাকে ইয়াত আৰু নেক্সট চেপ্টাৰ চাও ফাইনালি মই আহি গলো 3 নম্বৰ চেপ্টাৰ সৰি 3 নম্বৰ চেপ্টাৰ নহয় মানে দুটা দিলো এতিয়া 3 নম্বৰ হ'ব মানে তো চেপ্টাৰ এটো কিমান নম্বৰ হয় ইয়াত লিখা নাই তো ইয়াত আছে তোমাৰ ভাৰতীয় সংস্কৃতি তো ইয়াৰ ভিতৰত মই 4-5টা মান দি দিম লং কোৱেশ্চন তাৰ ভিতৰত এটা আহি যাব ঠিক আছে তো মই দেখাম এতিয়া পেজ নম্বৰ হল তোমাৰ 52 কোৱেশ্চনত আহিছো আৰু তোমালোকে ৰাইট চিন ক্লিক কৰিবা নম্বৰ হল তোমাৰ 6 ঠিক আছে নম্বৰ 6 ৰাইট ক্লিক কৰা 5 মাৰ্কছৰ কাৰণে আৰু নম্বৰ 8 নম্বৰ 6 নম্বৰ 8 নম্বৰ 11 ঠিক আছে এন্ড নম্বৰ 15 to তোমাৰ 2 মাৰ্কছৰ কাৰণে আৰু বাকি কেইটা 5 মাৰ্কছৰ কাৰণে দেখিলো এতিয়া আছে 5 মাৰ্কছৰ কাৰণে তোমাৰ নম্বৰ থাকিব 20 এটো 2018 ত আহিছিল ন তো 2018 ত আহিছে তোমালোকে চাব পাৰা ইয়াত তিনটা আছে তিনটাই চাবা 5 মাৰ্কছ থাকিব এয়া মই ইয়াত লিখি থৈছো 5 মাৰ্কছ তো তিনটা আছে তিনটাই ইম্পৰ্টেন্ট আছে 5 মাৰ্কছৰ কাৰণে ক খ গ তো তোমালোকে তিনটাই পঢ়িবা ঠিক আছে এতিয়া নেক্সট চেপ্টাৰ দিও
Okay dear students, so final যেটো লেসন হল হেটো হল আমাৰ নিউটনৰ এটা চেপ্টাৰ আছে ন তোমালোকক বহিত চাবা আৰু যেটো নেকি আমাৰ কোৱেশ্চন আছে তেটো হল আমাৰ কোৱেশ্চনৰ পেজটো হল 79 পেজত যোৱা আৰু তোমাৰ তাত মই লং কোৱেশ্চন দুটা কমন দি আছো তোমালোকে সিৰিয়েল নম্বৰ চোৱা 3 নম্বৰ হল 3 নম্বৰটো মই কমন দিলো 3 নম্বৰটো কমন দিলো আৰু দিলো 5 নম্বৰ ঠিক আছে 3 নম্বৰ আৰু 5 নম্বৰ আৰু এডিশনৰ কাৰণে 4 নম্বৰটো চাব পাৰা 4 নম্বৰ ঠিক আছে ওকে আজি মোৰ ইকেইটা কমন দিব পাৰিলো আৰু বাকি কেইটা মই দিব নোৱাৰিম তো যদি ভিডিওটো ভাল পাইছা তো লাইক কৰিবা এন্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনখন বজাই দিবা যেতিয়া মই নতুন ভিডিও আপলোড কৰিম তোমালোকৰ তাত নটিফিকেশন গৈ থাকিব ঠিক আছে থ্যাঙ্কস